নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰঙৰ উৎসৱ ফাকুৱাই যেন আপোনালোকৰ জীৱনবোৰ সকলোৰে ৰঙীন কৰি তোলে তাৰে কামনা কৰিছোঁ। দৌল উৎসৱ আৰু ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনালোক সকলোকে। ৰঙৰ উৎসৱেৰে সকলোৰে জীৱন ৰঙীন কৰি কঢ়িয়াই আনক শান্তি আৰু সমৃদ্ধিৰ নতুন বতৰা। আমি ফাকুৱা খেলিম আজি আপোনালোকক দেখুৱাম বাৰু। ফটো এটা দি দিছোঁ দেই। নাই সানি দিয়া ধুনীয়াকৈ, বাবুকো সানি দিয়া, চকু মুদি দিয়া, ভাইটিকো সানি দিয়া, চব সানি মোৰো গ্ৰীণ কালাৰ এয়া চাওক সকলোৱে একদম ফাকুৱা খেলাত ব্যস্ত। ময়ো খেলি আছোঁ বাৰু, মাজে মাজে ভিডিঅ'টো অলপ কৰি ৰাখিছোঁ। এয়া দেখিছে আপোনালোকে, এইকেইটা উৎপাত একদম পূৰা বান্ধি মাৰি বুৰাই দিছে, ইটোৱে সিটোক ফিচকাৰি মাৰিছে, একদম মানে লগতে একদম পানী লগেদি ধৰাধৰি কৰি দিছে দেই। আৰু সকলোৱে এনেকৈ আজি আমি ফাকুৱা উদযাপন কৰিছোঁ। এয়া চাওক, মই একদম গোটেই মানে তিতি গৈ ভিজি গৈছোঁগৈ। পূৰা আমি একদম ফাকুৱা খেলাত ব্যস্ত। মনে মনে গৈ এইফালে চাওক, একদম মানে এইকেইজনীলে একদম পূৰা পানী মৰামৰি কৰি আছে। এইপিনে সকলো আমি পানী মানে খেল খেলি আছোঁ। এবাৰ ফটো এৰি আমি সকলোৱে পানী খেলাত ব্যস্ত। এয়া দেখিছে আপোনালোকে, মোকো খেদি ফুৰিছে বাৰু দেই। ময়ো মাজে মাজে দৌৰি পলাই ফুৰিছোঁ আৰু লগতে ভিডিঅ'টো এনেকৈ কৰি ৰাখিছোঁ আৰু। এয়া দেখিছে, টিকলাগিটাও একদম পূৰা ফূৰ্তি পাইছে একদম। এনেকৈয়ে আজি আমি গোটেই দিনটো হাঁহি ফূৰ্তি ধেমালিৰ মাজেৰে পাৰ কৰিলোঁ। ৰঙৰ উৎসৱ ফাকুৱা এনেদৰে আমি উদযাপন কৰিলোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈও এনেকৈ ভিডিঅ'বোৰ মৰম দি যাব বুলি আশা ৰাখিলোঁ। ভাল ভাল কমেণ্ট কৰি যাব আৰু চাই যাব। আৰু ইমানতে ভিডিঅ'টি সামৰিবলৈ লৈছোঁ। আজিলৈ বাই বাই।